দৃশ্যটো অকণমান আপোনালোকে কল্পনা কৰক। সেয়া সন্মুখত আছে বৰফৰ পাহাৰ আৰু এয়া হৈছে মনেষ্ট্ৰীটো। ইমান সুন্দৰ ঠাইত ইয়াক স্থাপন কৰিছে। প্ৰায় 1680 চনত ইয়াক নিৰ্মাণ কৰাইছে। পঞ্চম দালাই লামাৰ নেতৃত্বত এইটো মনেষ্ট্ৰী নিৰ্মাণ কৰা হৈছে। নমস্কাৰ ৰাইজ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে টাৱাং ট্ৰিপৰ অন্য এটি ভিডিঅ'লৈ। ইতিমধ্যে আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱালোঁ বুমলাৰ বৰফ, আৰু আজিৰ ভিডিঅ'ত দেখুৱাব লৈছোঁ টাৱাং মনেষ্ট্ৰী, বুদ্ধা ষ্টেচু আৰু ৱাৰ মেমৰিয়েল। তেতিয়াহ'লে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এটা মিউজিয়াম আছে। বৰ্তমান মিউজিয়ামটো বন্ধ আছে, সম্ভৱতঃ দেৰিকৈ খুলিব। আমি যিহেতু বহুত সোনকালে আহিলোঁ। এয়া হৈছে মনেষ্ট্ৰীটোৰ ভিতৰভাগ। এটা ধুনীয়া সুউচ্চ বুদ্ধ মূৰ্তি আছে, আৰু ইয়াত বৰ্তমানৰ দালাই লামাৰ ফটো এখনো আছে। আমি ইয়াৰ পৰা ওলালোঁ এতিয়া, মনেষ্ট্ৰীৰ পৰা। এতিয়া গৈ যাম আমি বুদ্ধা ষ্টেচু। ডাঙৰ এটা ষ্টেচু আছে, আৰু ইয়াৰে পৰিৱেশটো বহুত ভাল লাগিল। ৰাতিপুৱাৰ সময় একদম ঠাণ্ডা পৰিৱেশ, আৰু ইয়াৰে যিটো ভিউ আছে ওপৰৰ পৰা, যিটো ড্ৰোনৰ যিটো ভিউ দেখা পাওঁ আমি, সেইটো ভিউ বহুত ভাল লাগে। কিন্তু ওপৰৰ পৰা ড্ৰোন নাই যিহেতু, ওপৰৰ ভিউ আপোনালোকক দেখুৱাব নোৱাৰিম। আমি মনেষ্ট্ৰীৰ পৰা আহিলোঁ। এইটো বুদ্ধা ষ্টেচু। বেছি দূৰ নহয়, ইয়াৰ পৰা মনেষ্ট্ৰী দেখা পায়। প্ৰায় 10 মিনিটমান লাগিল গাড়ীত। 2 কিলোমিটাৰ 3 কিলোমিটাৰ হ'ব। মই ইয়াৰ পৰা আপোনাক দেখাইছোঁ। আমি মনেষ্ট্ৰী সন্মুখত মনেষ্ট্ৰীটো আছে। ইয়াতে আহি একেবাৰে আপ্লুত হৈছোঁ। চাওক, দৃশ্য চাওক না, প্ৰাকৃতিক দৃশ্য চাওক। কোনো নাই ইয়াতে। একেবাৰে ঠাণ্ডা পৰিৱেশ। ৰাতিপুৱাৰ সময় 7 বাজিছে। ৰ'দটো ওলাইছে মাত্ৰ। পিছফালে দেখিছে, ৰ'দটো ওলাইছে মাত্ৰ। মানে ভাষাৰে মই প্ৰকাশ কৰিব নোৱাৰিম কিমান ভাল লাগিছে ইয়াতে আহি। আপোনালোকে আহক টাৱাঙত, মনেষ্ট্ৰী চাওক, তাৰপিছত এইটো চাওক, ভাল লাগিব। আৰু ফটো চটো উঠক, ভাল হয় ফটো। পিছফালে বৰফ থাকে ফটোত। আমি বুদ্ধা ষ্টেচু চাই আহিলোঁ। আপোনালোক জনাওঁ যে বুদ্ধা ষ্টেচুটো প্ৰায় 28 ফিট, অৰ্থাৎ 8 মিটাৰ পৰ্যন্ত ওখ, আৰু এইটো টাৱাঙতে আছে। আপোনালোকে টাৱাং আহিলে মনেষ্ট্ৰী, বুদ্ধা ষ্টেচু চাবলৈ নাপাহৰিব। আৰু বৰ্তমান আমি আছোঁ ৱাৰ মেমৰিয়েল। এইখনো টাৱাঙতে হয়, টাৱাং চিটিৰ ভিতৰতে হয়। এইখন চাব আহিছোঁ। ইয়াৰে ভিতৰত কি আছে আপোনালোকক দেখুৱাম। এই যুদ্ধ স্মাৰকত 1962 চনত হোৱা চীন ভাৰতৰ যুদ্ধৰ সময়ত বিশেষভাৱে আত্মবলিদান দিয়া বীৰসকলৰ মূৰ্তি আৰু শ্বহীদ সৈনিকসকলৰ নামবোৰ লিখা আছে। লগতে যুদ্ধৰ সময়ৰ বিভিন্ন ফটো আৰু যুদ্ধত ব্যৱহাৰ হোৱা সামগ্ৰী আদি প্ৰদৰ্শন কৰা আছে। আমি ৱাৰ মেমৰিয়েলৰ পৰা আহিলোঁ। এইটো ৱাৰ মেমৰিয়েল বিশেষকৈ ভাৰত চাইনাৰ যেতিয়া যুদ্ধ হৈছিলে 1962, তাৰপিছত এইটো বনোৱা হৈছে। সেইসকল সৈনিকৰ সন্মানাৰ্থে যিসকলে ইয়াত যুদ্ধত প্ৰাণ আহুতি দিছিলে। প্ৰায় 2000ৰ অধিক সৈনিকে এই যুদ্ধত প্ৰাণ আহুতি দিছিলে। তো সেইসকল সৈনিকলৈ
মোৰ ফালৰ পৰা চেলুট জনালোঁ। ৱাৰ মেমৰিয়েলটো আমি বাহিৰৰ পৰা চালোঁ আৰু যিটো ভিতৰত মিউজিয়াম আছে সেইটো ৰাতিপুৱা 10 বজাতহে খোলে আৰু সন্ধিয়া 6:30 বজালৈকে খোলা থাকে বুলি তেওঁলোকে জনাইছে। আৰু সন্ধিয়াৰ সময়ত লাইট শ্ব' হয় ইয়াতে, মই দেখিছিলোঁ বেলেগ ভিডিঅ'ত। সেয়েহে আপোনালোকে ইয়ালৈ আহিলে 10 বজাৰ পিছত আহক বা সন্ধিয়া আহক। সন্ধিয়া হ'লে আপোনালোকে ইয়াতে লাইট শ্ব' বা তেনেকুৱা কিবা কিবি দেখিবলৈ পাব। আমি মিউজিয়ামত ভিতৰত সোমোৱা নহ'ল যিহেতু টাইম হোৱা নাই, সেয়ে আমি বাহিৰৰ পৰা চাই আহিলোঁ। ভাল লাগিল চাই। আমি আজি ৰাতিপুৱাৰ পৰা 6টামান বজাত ওলাইছিলোঁ আৰু এতিয়া 8:30 বাজিছে। এইখিনি সময়ত 2.5 ঘণ্টা সময়ত আমি টাৱাঙৰ ভিতৰত থকা 3টা ঠাই আমি চালোঁ। বেছি সময় নালাগে। এই 3টা ঠাই খুবেই ইম্পৰ্টেণ্ট, আপোনালোকে আহিব চাবলৈ। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু পৰৱৰ্তী নেক্সট আছে আমাৰ চেলা টানেল, চেলা পাছ। তাৰ পৰা যদি কিছু ভিডিঅ' দেখুৱাব পাৰিম আপোনালোকক দেখুৱাম।